হাই নমস্কাৰ মই বিশ্বজিৎ আজি কথা পাতিম এটা টপিকৰ ওপৰত য'ত আমি প্ৰায় লাষ্ট এমাহ দুমাহমানৰ পৰা এটা বস্তুৱে ট্ৰেণ্ডিং চলি আছে টিকটক ভাৰ্চেছ ইউটিউব য'ত কেৰিমিনাটিৰ এটা ৰ'ষ্টিং ভিডিঅ'ৰ পিছৰে পৰা টিকটক প্লেটফৰ্মক ৰ'ষ্ট কৰা হৈ আছে টিকটকাৰ্ছক ৰ'ষ্ট কৰা হৈ আছে কোনোবা টিকটকাৰ্ছৰ ওপৰত কেছ চলি আছে কাৰোবাৰ ওপৰত এফআইআৰ চলি আছে আমি সেইবোৰ নিউজে পাই আছোঁ প্ৰায় এমাহ দুমাহমানৰ পৰা এতিয়া লাহে লাহে বন্ধ হৈছে মানে কেছটো ইমানো বন্ধ হোৱা নাই খুব কমিছে আগতে যিমান চলি আছিল এতিয়া ইমান নাই তো ইয়াৰ পৰা কাৰ লাভ হ'ল কি লোকচান হ'ল এইটো ক'বলৈ নাযাওঁ আমি সকলোৱে জানো অবভিয়াছলি ইউটিউবাৰ সকলোৰে লাভ হৈছে ইউটিউবৰে লাভ হৈছে কাৰণ ইয়াৰ পৰা বহুতে টিকটক বেয়া পোৱা হৈছে ইয়াত বৰ্তমান টাইমত প্ৰায় 10 মিলিয়ন মানুহে টিকটক আনইনষ্টল কৰিছে এই কেৰিমিনাটিৰ ৰ'ষ্টিং ভিডিঅ'টোৰ পিছত সকলোৱে ছাপোৰ্ট কৰিলে ভিডিঅ'টো টিকটক আনইনষ্টল কৰিছে প্ৰায় 10 মিলিয়ন মানুহে আৰু প্ৰায় 29 মিলিয়ন মানুহে ৰিভিউ দিছে য'ত টিকটকৰ ৰিভিউ 6.3 পৰা ডাউন হৈ 1.3 হ'ল এতিয়া লাহে লাহে আকৌ অলপ বাঢ়িছে তো এইবোৰৰ পৰা কি লাভ হ'ল আমি এতিয়া কি কৰাটো উচিত অবভিয়াছলি এতিয়া ইউটিউবৰে লাভ হৈছে যিহেতু এতিয়া বহুতে টিকটক বাদ দি ইউটিউবলৈ আহিছে নতুনকৈ ইউটিউব চেনেল খুলিছে ইউটিউবত কাম কৰিব লৈছে আৰু আগৰ যিবিলাক ইউটিউব চেনেল চলি আছিল সেইবিলাকৰো এতিয়া ভিউজ বাঢ়িছে কাৰণ 10 মিলিয়ন মানুহ এতিয়া ইউটিউবলৈ মুভ কৰিব কাৰণ আজিৰ তাৰিখত টাইম পাছ বুলি ক'ব পাৰি ভালদৰে টাইম পাছ হোৱা দুটাই প্লেটফৰ্ম আছে আপুনিও ঘৰত বহি চাগে নিশ্চয় ইউটিউবটোতে সময় কটায় বা টিকটকতে সময় কটায় ভাল টাইম পাছ হয় আৰু এণ্টাৰটেইনমেণ্টটো হয়ে তো টিকটক আৰু ইউটিউবতে এণ্টাৰটেইনমেণ্টৰ ভাল সময় কটাব পাৰি কিন্তু তথাপিতো টিকটকটো এণ্টাৰটেইনমেণ্ট হয় কিন্তু ইউটিউবটো নলেজেবল হয় কাৰণ তাত সকলো ধৰণৰ কণ্টেণ্ট পায় সকলো ধৰণৰ বস্তু পায় তাত নলেজো পায় বা আপুনি পঢ়া শুনাৰ কথাও শিকিব পাৰে কিন্তু টিকটকত সিমানখিনি নাপায় যিখিনি ইউটিউবত পায় ইয়াত জ্ঞানসূচক বহুত বস্তু পাই যায় তো সেইবাবে সকলো এতিয়া ইউটিউবলৈ মুভ কৰিছে নতুনকৈ ইউটিউব চেনেল খুলিছে চ' আমিও যদি বিচাৰোঁ এতিয়া এনেকুৱা কৰিব পাৰোঁ ইউটিউব চেনেল এটা খুলিব পাৰোঁ ধুনীয়াকৈ ইউটিউব চলাব পাৰোঁ কাৰণ এতিয়া ইউটিউবক বহুতে ছাপোৰ্ট কৰি আছে কাৰণ টিকটকক এতিয়া মানুহে বেয়া পোৱা হৈছে টিকটকক হেট কৰা হৈছে এইটো আমাৰ পিছৰে পৰা যে আগৰ দৰে টিকটক এতিয়া মানুহে ভাল নাপায় চ' আমি যদি বিচাৰোঁ এতিয়া সুন্দৰকৈ ইউটিউব চেনেলটো খুলিব পাৰোঁ যদি খোলা আছিলে আগতে সেইটো ধুনীয়াকৈ এতিয়া কাম আৰম্ভ কৰিব পাৰোঁ আমি নিজে যিটো ভাল পাওঁ সেই কামটো আমি এতিয়া ইউটিউবত সুন্দৰকৈ চলাব পাৰোঁ তো এইটোৱে এটা ৰ'ষ্টিং ভিডিঅ'ৰ পিছত ইউটিউবৰ এইখিনি লাভ হৈছে তো ইউটিউবৰ যদি লাভ হৈছে আমি যদি ইয়াত ইউটিউব চেনেল এটা নতুনকৈ খুলি এতিয়া চলাব বিচাৰোঁ এতিয়া আমাৰো লাভ হ'ব য'ত 29 মিলিয়ন মানুহে ৰিভিউ দিছে 10 মিলিয়ন মানুহে টিকটক আনইনষ্টল কৰিছে নিজৰ মোবাইলৰ পৰা চ' এতিয়া সকলোবোৰ ইউটিউবলৈ আহিছে তো ইউটিউব যদি এতিয়া আমি কৰিব বিচাৰোঁ বা আপুনি কৰিব বিচাৰে তো এইখিনি সময়ত ইউটিউব কৰিলে আমাৰ যথেষ্ট লাভ হ'ব এতিয়া সকলোৱে ইউটিউব ছাপোৰ্ট কৰে চ' যদি বিচাৰোঁ আমি ইউটিউব কৰিব পাৰোঁ যদি আপুনি যদি বিচাৰে আপুনি ইউটিউব চেনেল এটা আৰম্ভ কৰক আৰু যদি আগতে কৰাই আছে ইউটিউবত কাম ষ্টাৰ্ট কৰক আপুনি ভাল পোৱা কামটো কৰক এতিয়া সুন্দৰকৈ চলিব আপোনাৰ চেনেলটো কাৰণ এতিয়া ইউটিউবত ভিউজ বাঢ়িছে ইউটিউবত এতিয়া চেনেলো বাঢ়িছে কাৰণ সকলোৱে টিকটক বাদ দি এতিয়া ইউটিউব কৰা ষ্টাৰ্ট কৰিছে তো আপুনিও বিচাৰিলে কৰিব পাৰে চলো